Hello everyone, welcome to Shana's Corner. আজি আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ মই এটি টেষ্টি ৰেচিপি বন্ধাকবিৰ কোপ্তা কাৰি। বন্ধাকবি হয়তো আপোনালোকে খাই খাই আমনি লাগি গৈছে। এটা নতুন পদ্ধতিৰে এবাৰ বনাই চাবচোন। এই ৰেচিপিটো খাবলৈ খুব টেষ্টি হয়। বলক তেতিয়া দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মই ইয়াত এটা সৰু সাইজৰ বন্ধাকবি সৰু সৰুকৈ চপ কৰি লৈছো এনেদৰে আৰু আদা নহৰু পিয়াজ আৰু কেঁচা জলকীয়া আধা পিছা কৰি লৈছো আৰু আধাখিনি মই ইয়াত দি দিছো আৰু আধাখিনি মই পিছত ব্যৱহাৰ কৰিম আৰু মই লৈছো ইয়াত আধা কাপ বেচন আৰু আধা কাপ আটা গুৰি ময়দাও ল'ব পাৰে মই আটা গুৰি লৈছো আৰু মই ইয়াত এতিয়া মছলা সমূহ এড কৰি দিম মই হালধি গুৰি দিছো আধা চামুচ জলকীয়া গুৰি দিছো 1 চামুচ জিৰা গুৰি দিছো আধা চামুচ আৰু ধনিয়া গুৰি দিছো মই আধা চামুচ নিমখ দিছো মই ইয়াত সোৱাদ অনুসৰি গুটে মছলাখিনি মই ইয়াত এড কৰি লোৱাৰ পাছত চামুচখনৰ সহায়ত মই গুটে মিশ্ৰণটো ভালকৈ মিলাই লৈছো মিলাই লোৱাৰ পাছত হাতেৰে মই ভালকৈ মঠি লম ইয়াত মই পানী ব্যৱহাৰ নকৰো বন্ধাকবিয়ে যিহেতু পানী অলপ এৰিব সেয়ে মই ইয়াত পানী ব্যৱহাৰ নকৰো এনেকৈ মঠি লম গুটে মিশ্ৰণটো মই হাতেৰে ভালদৰে মঠি ললো আৰু বন্ধাকবিও কিছু সংখ্যক পানী এৰি দিলে আৰু এটা খুব সুন্দৰ বেটাৰ আমাৰ ৰেডি হৈ গল আৰু মই এতিয়া কোপ্তা বনাবলৈ আৰম্ভ কৰিম মই হাতেৰে কোপ্তা বনাবলৈ আৰম্ভ কৰিলো মই ইয়াত গোল গোলকৈ বনাইছো আপুনি আপোনাৰ পছন্দ অনুসৰি যিকোনো শেপ দিব পাৰে মই ইয়াত লাৰু নিচিনাকৈ বনাই লৈছো গুটেইখিনি কোপ্তা মই ইয়াত বনাই ৰেডি কৰি ললো এতিয়া ফ্ৰাই কৰিম কোপ্তাখিনি ফ্ৰাই কৰিবলৈ মই গেছত এখন কেৰাহী পাতি দিছো কেৰাহীখন গৰম হোৱাৰ পাছত মই ইয়াত মিঠা তেল এড কৰি দিছো মই যেহেতু ডিপ ফ্ৰাই কৰিম সেয়ে মই হৰকৈ তেল দিছো কম তেল দিও ফ্ৰাই কৰিব পাৰে এতিয়া মই তেলখিনি গৰম হ'বলৈ এৰি দিছো তেলখিনি আমাৰ ভালকৈ গৰম হৈ যোৱাৰ পাছত মই ইয়াত গোটেই কোপ্তাখিনি এটা এটাকৈ দি দিম আৰু কোপ্তাখিনি মই লো মিডিয়াম ফ্লেমত প্ৰায় 5 মিনিট মান ভালকৈ ফ্ৰাই কৰি লম কোপ্তাখিনি প্ৰায় এপিঠিৰ পৰা 1 মিনিট মান ফ্ৰাই হোৱাৰ পাছত মই চামুচখনৰ সহায়ত গোটেই কোপ্তাখিনি এটা এটাকৈ লুটিয়াই লৈছো আৰু কোপ্তাখিনি মই গোল্ডেন ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰি থাকিম কোপ্তাখিনি আমাৰ ফ্ৰাই হৈ গল মই প্ৰায় 5 মিনিট মান লো মিডিয়াম ফ্লেমত ফ্ৰাই কৰি ললো আৰু এতিয়া মই কোপ্তাখিনি তেলৰ পৰা চাকনিখনৰ সহায়ত উলিয়াই লৈছো কাৰি বনাবলৈ মই গেছত এখন কেৰাহী পাতি দিছিলো কেৰাহীখন গৰম হোৱাৰ পাছত মই ইয়াত 2 চামুচ মান মিঠা তেল এড কৰি দিছো যেহেতু তেলখিনি আমাৰ এতিয়া গৰম হৈ গল
সৰু সাইজৰ এটা পিয়াজ মই কাটি তেলখিনিত এড কৰি দিছো আৰু চামুচখনৰ সহায়ত ভালকৈ লৰাই লৈছো লো ফ্লেমত প্ৰায় 2 মিনিট মান পিয়াজখিনি মই ভাজি লম কোপ্তাখিনি ইনো খাব পাৰে মই ইয়াত কাৰি বনাম পিয়াজখিনি ভাজি লোৱাৰ পাছত ৰৈ যোৱা আদা নহৰু জলকীয়া আৰু পিয়াজৰ পেষ্টটো মই ইয়াত এড কৰি দিছো আৰু চামুচখনৰ সহায়ত ভালকৈ লৰাই লৈছো গোটেই মিশ্ৰণটো ইয়াত মই এতিয়া মছলাসমূহ এড কৰিম প্ৰায় 1.5 চামুচ মান মই ইয়াত জলকীয়া গুৰি এড কৰিছো আধা চামুচ হালধি গুৰি আধা চামুচ জিৰা গুৰি আৰু আধা চামুচ ধনিয়া গুৰি মই ইয়াত এড কৰিছো আৰু গোটেই মছলাখিনি মই চামুচখনৰ সহায়ত ভালদৰে লৰাই লৈছো মছলাখিনি প্ৰায় 1 মিনিট মান ভাজি লোৱাৰ পাছত ডাঙৰ সাইজৰ দুটা বিলাহী মই গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি লৈছিলো আৰু এই পেষ্টখিনি মই ইয়াত এড কৰি লৈছো পেষ্টখিনি এড কৰি লোৱাৰ পিছত চামুচখনেৰে গোটেই মিশ্ৰণটো মই ভালকৈ লৰাই লৈছো এনেদৰে নিমখ এড কৰিছো মই ইয়াত নিমখ মই সোৱাদ অনুসৰি এড কৰিছো কাটি লোৱা ধনিয়া পাত কেইটামান মই ইয়াত এড কৰি দিছো আৰু প্ৰায় আধা কাপ মান পানী মই ইয়াত এড কৰি দিলো আৰু চামুচখনেৰে ভালদৰে লৰাই ললো প্ৰায় 5 মিনিট মান হাই ফ্লেমত ৰখাৰ পিছত মই আমাৰ কোপ্তাখিনি ইয়াত এড কৰি দিম এটা এটাকৈ আৰু চামুচখনেৰে ধুনীয়াকৈ লৰাই দিছো কোপ্তা কাৰি আমাৰ ৰেডি হৈ গ'ল বন্ধাকবিৰ এই কোপ্তা কাৰি খাবলৈ খুব টেষ্টি হয় আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব পাৰে যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো হিট কৰি দিব যাতে আগলৈ আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে তাৰ বাবে ধন্যবাদ